হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিলোঁ। আজি আলু পৰঠা কেনেকৈ বনাব পাৰি তাক দেখাওঁ বুলি ভাবিলোঁ। গতিকে আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। মই ইয়াত লৈছোঁ ডাঙৰ চামুচ এখনেৰে 3 চামুচ আটা লৈছোঁ। অকণমান নিমখ মিলাই দিছোঁ। নিমখ মিলাই আমি অকণমান কুহুমীয়া গৰম পানী দি পেলাই ভালমতে ডোটো বনাই ল'ম। যেনেকৈ নৰ্মেল আমি আটা খচোঁ তেনেকৈ খচিলেই হয়। অকণমান খালি কোমল হ'ব লাগে। দেখিলে আমি ধুনীয়াকৈ খচি ল'লোঁ। দেখিছে কিমান সফ্ট হৈছে। আৰু এতিয়া আমি আলুখিনিৰ কাৰণে আলু মছলাখিনিৰ কাৰণে সৰু সৰু আলু মই 5-6টামান সিজাই লৈছোঁ। সিজাই পেলাই ইয়াত দিম মই 2টা পিঁয়াজ দিছোঁ। সৰু সৰু পিঁয়াজ 2টা দিছোঁ। অকণমান কেঁচা জলকীয়া দিছোঁ আৰু অকণমান দিম জিৰা গুড়া আৰু অকণমান দিম মিট মছলা গুড়া দি পেলাই আমি এইখিনি ভালমতে সানি ল'ম। আৰু ইয়াত দিম অকণমান নিমখ। আপুনি এইখিনি এখন পিহনাত ধুনীয়াকৈ পিহি ল'ব পাৰে, এনেকৈ নিদি পেলাইও। আৰু সৰু সৰু গোটা গুটি থাকি যাব পাৰে, এনেকৈ মোহাৰিলে অলপ বেছিকৈ মোহাৰিব। দেখিছে মোৰ মোহাৰা হৈ গৈছে, কিন্তু পিহনাত পিহিলে আপোনাৰ সেইটো নহয়। এনেকৈ সৰু সৰু লাডু বনাই ল'ম। দেখিছে বাতি এটা নিচিনা এনেকৈ কৰি লৈছোঁ। আচলতে বায়ে বনাইছে আজি, মই বনোৱা নাইকিয়া। মই ভাজিম পৰঠাকেইটা। গতিকে দেখিছে কেনেকৈ ভিতৰত সোমোৱাই দিছে। সোমোৱাই পেলাই এনেকৈ দিম। এইটো চাওক, এনেকৈ গোটেইখিনি এটা পিঠা বনোৱাৰ নিচিনা এনেকৈ দি এয়া চাওক, এইটো মিলাই দিব। মিলাই পেলাই এনেকৈ হাতেদি সমান কৰি দিব। আৰু এটা দেখাইছোঁ চাওক, প্ৰথমতে 2টা আঙুলি দি প্ৰথম বুঢ়া আঙুলিকেইটা দি বাতিটোৰ নিচিনা কৰি ল'ব। কৰি পেলাই যিমান আপুনি আলু ভৰাব পাৰে, যিমানে আলু ভৰাব খাই সিমানেই ভাল লাগিব। দেখিছে এখন চামুচ দিও দেখাই দিছোঁ। ইয়াত 2 চামুচ দিছোঁ। দেখিছে ধুনীয়াকৈ প্ৰেছ কৰি সোমোৱাই দিব। সোমোৱাই এই আগৰ পৰা আটাখিনি এনেকৈ আনি এয়া চাওক, এনেকৈ দি পেলাই এয়া হৈ গৈছে। এনেকৈ আমি গোটেইকেইটা এতিয়া কৰি ল'ম। দেখিলে গোটেইকেইটা কৰি ল'লোঁ। এতিয়া বেলোৱা হওক। অকণমান আটা দি পেলাই এনেকৈ বেলি লৈছোঁ। মই সাধাৰণতে টাইলছতে বেলোঁ, ভালকৈ মুচি পেলাই বেলিও। টাইলছত বেলিবলৈ সুবিধা হয় কাৰণে টাইলছতে বেলা হয়। বায়ে বেলিছে বাৰু। এয়া দেখিছে এনেকৈ লাহে লাহে বেলিব। বেছি ৰুটি বেলা দি বেছি বৰকৈ নিদিব, নহ'লে আলুখিনি ওলাই আহিব। দেখিছে ধুনীয়া হৈছে। এয়া চাওক, গোটেইকেইটা বেলি ল'লোঁ। এতিয়া আহক আমি এইখিনি শেকোঁ। মই ইয়াত অকণমান দিছোঁ বাটাৰ। বাটাৰখিনি দিয়াৰ লগে লগে এতিয়া দেখিছে পৰঠাখন দি দিলোঁ। দি পেলাই আমি 10 ছেকেণ্ডমান এক চাইডে থাকিব দি আকৌ এনেকৈ লুটিয়াই দিম। আপুনি বাটাৰ নিদি মিঠাতেল দিও দিব পাৰে বা ৰিফাইন দিও দিব পাৰে। ৰিফাইন দি বেছি ভাল হয়। তাৰপিছত মই ৰিফাইনে দিছোঁ। প্ৰথমতে অকণমান বাটাৰ দিছোঁ, কিন্তু আপুনি যদি মানে বিচাৰে তেনেহ'লে গোটেইটো বাটাৰ দিও সেকিব পাৰে। বাটাৰ দি সেকিলে খুব ভাল লাগে খাই আৰু বেছি কোমল হয়। এনেকৈ প্ৰায় 1 মিনিট 1.5 মিনিটমান দিয়াৰ পিছতে হৈ যাব। প্ৰতিবাৰে লুটিয়াব যিমান সৰু চামুচ দি এচামুচ তেল দি দিব। যেতিয়া গোটেইটো ধুনীয়াকৈ ফুলি আহিব তেতিয়া আমাৰ হৈ যাব। এয়া চাওক ফুলি আহিছে, দেখিছে কেনেকৈ সেইটো। গতিকে এইটো আমাৰ হৈ গৈছে। গতিকে আৰু অকণমান বাটাৰ দিছোঁ প্ৰথমতে টাৱাখনত। বাটাৰ দি পেলাই আকৌ এটা দি দিছোঁ। এয়া চাওক এনেকৈ লুটিয়াই দিব। আকৌ অকণমান ৰিফাইন তেল দিব। এনেকৈ 4-5 বাৰ লুটিয়ালেই হৈ যাব। আৰু গেছটো পূৰা ল' ফ্লেমত ৰাখিব। মিডিয়াম ফ্লেমত অলপ দি পেলাই প্ৰথমতে, তাৰপিছত ল' ফ্লেমত ৰাখিব। গোটেই পৰঠাটো শেকোতে যদি মিডিয়াম ফ্লেমত ৰাখে তেনেহ'লে জ্বলি যাব। এয়া দেখিছে কেনেকৈ ফুলি আহিছে। এয়া চাওক, এইটো আমাৰ হৈ গ'ল, হৈ গৈছে। গতিকে আহক আমি এতিয়া প্লেটিং কৰোঁ। গতিকে এয়াই আছিলে চিম্পুল ৰেচিপি আলু পৰঠা। লগত মই একো চাৰ্ভ কৰা নাই। আপুনি জেলি দিও খাব পাৰে বা দৈ দি খাব পাৰে বা চেনি দিও খাব পাৰে বা কিবা ভাজি বা আঞ্জাৰ সৈতেও খাব পাৰে। গতিকে আজি এইটোৱে আছিলে। আই হোপ আপোনালোকে ভাল পাইছে চাই। যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এদিন লগ পাম আন এটা ৰেচিপিৰ সৈতে। ধন্যবাদ।